অশুদ্ধ লিখিব দিছে এতিয়া হেতুৰ কাৰণে জানিব লাগিব বৰ্গক্ষেত্ৰ কি বৰ্গক্ষেত্ৰ হৈছে এটা চতুৰ্ভুজ যি চতুৰ্ভুজৰ তিনিটা কন্ডিশন হেৰি কৰিব লাগিব স্যাটিসফাই কৰিব লাগিব এটা হৈছে চাৰিওটা বাহু সমান যদি এইটো 2 সেমি হয় বাকি তিনিটা বাহু কিমান হ'ব লাগিব 2 সেমি বিপৰীত বাহু সমান আৰু সমান্তৰাল এই বিপৰীত বাহুবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব আৰু সমান্তৰাল হ'ব লাগিব আৰু প্ৰতিটো কোণৰ যোগ কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব যদি হয় তেতিয়া হলে হেতুক বৰ্গক্ষেত্ৰ কোৱা হয় আৰু আয়তক্ষেত্ৰ কি হয় যি চতুৰ্ভুজৰ বিপৰীত বাহুবিলাক সমান আৰু সমান্তৰাল হয় আৰু প্ৰতিটো কোণৰ যোগ কিমান হয় 90 ডিগ্ৰী সোয়া ইয়াতে বিপৰীত বাহুকেইটা কিন্তু সমান হৈ আছে আৰু সমান্তৰাল হৈ আছে আৰু কি হ'ব প্ৰতিটো কোণৰ যোগ কিমান হ'ব 90 ডিগ্ৰী তেতিয়া এইটোক আয়তক্ষেত্ৰ বুলি কোৱা হয় তেতিয়া হলে চোৱাচোন বৰ্গক্ষেত্ৰই আয়তক্ষেত্ৰৰ দুটা কন্ডিশনে মানি চলি আছে হয়নে কিন্তু আয়তক্ষেত্ৰই বৰ্গক্ষেত্ৰৰ এটা কন্ডিশন মানি চলা নাই হেতু হৈছে চাৰিওটা বাহু সমান গতিকে আমি ক'ব পাৰো যে প্ৰতিটো বৰ্গক্ষেত্ৰকে আমি এটা আয়তক্ষেত্ৰ ক'ব পাৰো যেহেতু বৰ্গক্ষেত্ৰই দুটা কন্ডিশনে মানি চলে কিন্তু প্ৰতিটো আয়তক্ষেত্ৰকে বৰ্গ বুলি ক'ব নোৱাৰো গতিকে এইটো শুদ্ধ ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিবা